खुलुमबाय बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय बे समाव राजखान्थिनि मोनसे रादाब बर'नि सरकार सारा बिटिआराव बर'नि दरखार बिटिआर हालामाव बिसायख'थिनि गोख्रों बार बारबाय फैगौ बिटिसि बिसायख'थिनि थाखाय इउपिपिएल दोलोआबो साखाफारा एबार खेला जागोन दाब दाब थावनिफोराव बिसायख'थि फोसावदिं मेल आरो बायदि बायदि जथुमा हाबाफारिफोरखौ थाद'नाय गैयै खुंदों इउपिपिएल दोलोआ शान्तिमान इउपिपिएल गोजोनमान इउपिपिएल शान्तिमान प्रमद बर' गोजोनमान प्रमद बर' बेबादिनो दिनैबो बाक्सा जिल्लानि मसलपुराव गेदेर थांखि जथुमा मेल खुंफुंदों इउपिपिएल दोलोआ बे जथुमानि जोहै गावसोरनि गोहोखौ दिन्थिदों प्रमद बर' दैदेननाय इउपिपिएल दोलोआ सोलायनाया जौगानायनि इउपिपिएल नखर नखर सोलायनाया जौगानायनि ट्रेक्टर नखर नखर नंगौ दिनै मुसलपुराव थानाय दुर्गा मन्दिर गेलेग्रा फोथाराव गेदेर थांखि जथुमा मेल खुंफुङो इउपिपिएल दोलोआ बे जथुमायाव इउपिपिएल दोलोनि आफादगिरि प्रमद बर'आ बाहागो लानानै रायजो राजाफोरनि सिगाङाव माखासे बिबुंथि लाखियो Facebook, Instagram, YouTube, लाना जुगाल देखायदों नाथाय खाथियाव फैनांगौ बागिनासो फावसिदों खना खनला बे हाबाफारियावनो आसामनि केबिनेट मन्त्रि उर्खावगोरा ब्रह्म रायजो सभानि एमपि रोनगोरा नार्जारी चन्दन ब्रह्म माधव सेत्री हितेश बसुमतारीजों लोगोसे इउपिपिएल दोलोनि गोबां दैदेनगिरिफोर आरो लोब लोब रायजो राजाफोरनि बाहागो लानायखौ नुनो मोन्दों ইলেকশন আহিলে এই ইস্যুবিলাক আনে বাকি 5 বছৰত হাগ্ৰামা মহিলাৰে কিয় কোৱা নাছিল বাকি 5 বছৰ ক'ত শুই আছিল হাগ্ৰামা মহিলাৰে ডাঙৰীয়া সো ইলেকশন আহিলে সব ইস্যু আহি যায় ইলাৰ 17 বছৰটো তেখেতে চৰকাৰত আছিল কিয় কৰিব নোৱাৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ লগত নাছিলে না এছেম্বলিত আছিল না ৰাইজৰ মাজত আহিছিলে এতিয়া নিৰ্বাচনৰ কাৰণে তেখেতে ৰাইজে আহিছে এই কথাটো সবে বুজি পায় এবাৰ খেলা জাগন এটা সময়ত এটা হিংসাৰ এটা পৰিৱেশ আছিলে এই বৃহত্তৰ অঞ্চলত যেতিয়া হিংসা ইয়াৰ পৰা দূৰ হৈ গ'ল পুনৰ এই অঞ্চলত বড় অনাবড় এটা বিভাজন হ'ল য'ত নেকি আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এটা অনুভৱ কৰিছে যে এনেকুৱা কিছুমান ৰাজনীতিৰ কাৰণে এই অঞ্চলটো পিছ পৰি আছিলে এবাৰ খেলা জাগন তেখেতৰ আগৰ যিটো ভয় ভিতৰ ৰাজনীতি এইটো নাই তেখেতৰ যাদুৰ লাঠিডাল ভাঙি গ'ল এই কাৰণে আজিৰ সময়ত তেখেতৰ কোনো কথাই বাস্তৱত ৰূপায়ণ নহয় ইউপিপিএল দল একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব গৈ আছে চক পুৰাণী বাক্সা ডিষ্ট্ৰিক্ট যিটো আছে এতিয়া তামুলপুৰ আমাৰ আৰু যিটো বাক্সা পুৰাণী বাক্সা হৈ গ'ল এই গোটেই অঞ্চলটোৱে এটা সময়ত আমাৰ ইউপিপিএলৰ দুৰ্গৰ নিচিনা আছিলে আৰু আজিৰ সময়তো ইউপিপিএল দলে তামুলপুৰ জিলা আৰু বাক্সা জিলা য'ত আমাৰ মথনগুৰি আৰু চালবাৰীও আছে এই অঞ্চলত বহুত ভাল কৰিব আমাৰ ইউপিপিএলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক বহুত ভাল কাম কৰিছে আৰু সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কাৰণটো মই দুটা বুলি ভাবোঁ এটা সময়ত এটা হিংসাৰ এটা পৰিৱেশ আছিলে এই বৃহত্তৰ অঞ্চলত যেতিয়া হিংসা ইয়াৰ পৰা দূৰ হৈ গ'ল পুনৰ এই অঞ্চলত বড় অনাবড় এটা বিভাজন হ'ল য'ত নেকি আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এটা অনুভৱ কৰিছে যে এনেকুৱা কিছুমান ৰাজনীতিৰ কাৰণে এই অঞ্চলটো পিছ পৰি আছিলে আৰু ইউপিপিএলে যেতিয়া আহিছে ইউপিপিএল মডেলৰ ৰাজনীতি য'ত সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব বিচাৰিছে
সকলোকে নিৰাপত্তা প্ৰদান কৰিব বিচাৰিছে সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰাখি সকলো জাতি জনগোষ্ঠী একেলগে লৈ আগবাঢ়ি যোৱাৰ যিটো এটা ডাঙৰ এটা মিছন UPPL দলে লৈছে সেইটো চবে একচেপ্ট কৰিছে আৰু সেইকাৰণে আজি সকলো জাতি জনগোষ্ঠী সমানভাৱে কোনো পিছত কোনো আগত নহয় একেলগে ওলাই আহিছে আৰু এইকাৰণে আজি তেনেকুৱা জনসমুদ্ৰ চবতে দেখিবলৈ পাইছে আৰু এই যেটো 2025 নিৰ্বাচনত UPPL একক সংখ্যা গৰিষ্ঠ লৈ নিৰ্বাচনত আমি জয় হৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেইটো নিশ্চিত হৈছে হাগ্ৰামা মহিলাই কৈছে দুটা বছৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিব আপুনি সুইজাৰলেণ্ডলৈ যাব লাগিব সব তেখেতে কি কয় কি নকয় এটা আমি নাজানো আমি বড়োলেণ্ডৰ ৰাইজৰ মনটো বুজি পাওঁ বড়োলেণ্ডৰ ৰাইজৰ দুখটো বুজি পাওঁ বড়োলেণ্ডৰ ৰাইজৰ আশা আকাংক্ষা বেদনাবিলাক বুজি পাওঁ এই কাৰণে যোৱা 5টা বছৰত ৰাইজৰ লগত এনি টাইম আমি আছো বিপদে আপদে যিমান এইটো কিবা এটা প্ৰাকৃতিক দুৰ্যোগে হওক কিবাই হওক পূজাই হওক সবল সময়তে আমি ৰাইজৰ লগত আছো গতিকে এটা গণতান্ত্ৰিক এটা দেশত গণতান্ত্ৰিক এটা ৰাজ্যত গণতান্ত্ৰিক এটা অঞ্চলত ৰাইজৰ লগত যি নেতাসকলে থাকে ৰাইজৰ লগত যিসকলে সদায় কাম কৰে এইটোকে ৰাইজে বিচাৰে আৰু 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ লগত নাছিলে না এছেম্বলিত আছিল না ৰাইজৰ মাজত আহিছিলে এতিয়া নিৰ্বাচনৰ কাৰণে তেখেতে ৰাইজে আহিছে এই কথাটো সবে বুজি পায় তো এই সময়ত তেখেতে ৰাইজক মিছলিড কৰিব নোৱাৰে তেখেতৰ আগৰ যিটো ভয় ভিতৰ ৰাজনীতি এইটো নাই তেখেতৰ যাদুৰ লাঠিডাল ভাঙি গ'ল এই কাৰণে আজিৰ সময়ত তেখেতৰ কোনো কথাই বাস্তৱত ৰূপায়ণ নহয় UPPL দল একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব গৈ আছে নিৰ্বাচনী হিংসা মুছলপুৰ সমষ্টিত দেখা গৈছে মই শুনিবলৈ পাইছো আমি আশা ৰাখিছো যে এই নিৰ্বাচনত তেনেকুৱা ধৰণৰ কোনো হিংসা নহয় সকলো নিজৰ নিজৰ পক্ষ কন্ট্ৰোল কৰিব আৰু বহুত কষ্টৰ বিনিময়ত যে শান্তি আহিছে এইটো কোনো কাৰণত বিঘিনি নহয় হেতুকে মই আহ্বান কৰিম আপোনালোকে ভালকে জানিব ইহঁতৰ মিটিঙতো আমি নাযাওঁ আৰু ইহঁতক আমি লগ পালো হয় কিন্তু আমাৰ যে মনোবলটো বাঢ়িছে ইমান ৰাইজক দেখা পাই এইটো সঁচা কথা ইলেকশন আহিলে এই ইস্যুবিলাক আনে বাকি 5 বছৰত হাগ্ৰামা মহিলাৰী কিয় কোৱা নাছিলে বাকি 5 বছৰ ক'ত খুই আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সো ইলেকশন আহিলে সব ইস্যু আহি যায় ইলাৰ 17 বছৰটো তেখেতে চৰকাৰত আছিলে কিয় কৰিব নোৱাৰিলে গতিকে আজি যি সংবিধানিক বিষয়বিলাক লৈ পেলাই কোনো জাতি জনগোষ্ঠীক তেনেকা প্ৰৰচনা কৰিব নালাগে সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ পাব লাগে ভাষা সংস্কৃতিৰ অধিকাৰ পাব লাগে ময়ো এজন সংগ্ৰামী মানুহ গতিকে মই এই কথাবিলাক বুজি পাওঁ এই কথাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বুজি নাপায় তেখেতে ইলেকশ্যনৰ বাহিৰে পাৱাৰৰ বাহিৰে পৃথিৱীত আৰু একো বস্তুকে বুজি নাপায় সিংগল ডিজিট পাব